কৰি গৈছে হয় হয় ইমান সুন্দৰ ঠাই থাকিবলৈ বহুত ভাল লাগিছে দেই ইয়াত এই পৃথিৱীখনৰ জীৱ জন্তুৰ বাবে ইমান বিনন্দীয়া হৈ আছে ইহঁত আমাৰ সম্পদ হয় বাহিৰত কিহৰ শব্দ কিবা অসন্তৰ হোৱা নাইতো এৰা কিহবাৰ চিঞৰ বাখৰ যেন এইফালে আহিছে চাওচোন ব'লা 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 ভালকে চা ক'ত গ'ল কেনি গ'ল বৰ ডাঙৰ আছিলে দেই গুই এটা অমংগলীয়া বস্তু ইয়াক আমাৰ গাঁৱৰ কেঁচুৱাই দেখিলে বেমাৰ আজাৰতে পৰে গতিকে ইয়াক আমি মাৰি পেলোৱাই ভাল কথাটো হয় পিছে মাৰি পেলাংগে এই মানুহমখাই কি কৰিবলৈ গৈ আছে সামান্য জীৱটো বধ কৰিবলৈকে এই মানুহমখা পাগল হৈ গৈছে এইবিলাক মানুহৰ বাবে আমাৰ প্ৰকৃতি আজি ধ্বংস হৈ গৈ আছে এনেকৈ কেনেকৈ হ'ব খুদাই দিম সিহঁতক এঠেকা দিব লাগিব হেল্ল' ছাৰ শুনিছেনে এই মই হেল্ল' ছাৰ শুনিছেনে পুলিচ থানাৰ অ' চি ছাৰ হয়নে মই ৰজত বৰাই কৈছোঁ জাগিৰ পৰা ইয়াৰ অৰণ্যখনত এটা ভয়ানক কাণ্ড হৈছে বহুত মানুহে এটা দুষ্প্ৰাপ্য গুই খেদি মাৰিবলৈ ধৰিছে আপুনি সোনকালে আহক আৰু জন্তুটো ৰক্ষা কৰক ছাৰ কি ক'লে ছাৰে আহিছে ৰ'বা ক'ত ডাঙৰীয়া জন্তুটো ক'ত আৰু সেই চিকাৰী কেইটা ক'ত এইফালে গৈছে সিহঁত আজি তহঁত গোটেই মুখাকে ধৰি নি জেলত ভৰাই থম তহঁতি দুষ্প্ৰাপ্যৰ পানী মাৰিবলৈ আহিছ তহঁতক জেলত ভৰাই থলেহে তহঁতি বুজি পাবি ইয়াতচোন ঢেৰ গছ আছে চাগে দেই বাবা নিহি কাটি ব'লা কোনেনো ৰাখিব বেচিবও পাৰিম চোৰাংকে বল তহঁত গৈ আছে হয় হয় ছাৰ আপুনি চিন্তা নকৰিব ইয়াক মই লৈ যাওঁ আৰু সম্পূৰ্ণ সুস্থ কৰি পুনৰ প্ৰকৃতি জগতত এৰি দিম ধন্যবাদ আপুনি অহাৰ বাবে মোক মতাৰ বাবে ধন্যবাদ কি হ'ব ধৰিছে পৃথিৱী জীৱ বিলুপ্তি হৈ শেষ হ'ব ধৰিছে আৰু আমি মাৰিয়ে আছো আজি মানুহে আন গ্ৰহ পাইছেগৈ আমি নিজৰ গ্ৰহটোকে বচাই ৰখা নাই ইহঁতক শাস্তি দিয়ক ছাৰ ইহঁত অপৰাধী আপোনালোকে মোক মতাৰ বাবে ধন্যবাদ এতিয়া মই ইহঁতকেইটাক জেৰা কৰোঁ ঐ তহঁতকেইটাৰ এই মোৰ হাতত কিবা সোমাইছেনে ভগৱানে যে এইকেইটাহঁত দিছে অলপ ব্যৱহাৰ কৰিবি এনেই লৈ ঘূৰি নুফুৰিবি এইবোৰ হৈছে দুষ্প্ৰাপ্যৰ পানী ইহঁতক ধৰা মৰা একেবাৰে নিষেধ এতিয়াই মই অ' চি ছাৰক গাড়ী আনিবলৈ কওঁ গাড়ীত বান্ধি তহঁতক চুচৰাই নিবহি ছাৰ আমাক ক্ষমা কৰি দিয়ক আমি নিজৰ ভুল স্বীকাৰ কৰিম ছাৰ আমি গাঁৱলীয়া মানুহ আমি আজিৰ পৰা এনেবোৰ নকৰোঁ ছাৰ আগলৈ এনেবোৰ নকৰোঁ ছাৰ আনকো কৰিব নিদিওঁ ছাৰ আমাক জেললৈ নপঠাব ছাৰ হ'ব তহঁতক মই ক্ষমা কৰিছোঁ উঠ আমি সকলোৱে এতিয়া এক হওঁ এইফালে দিয়া এইফালেকে দিয়া বন্ধু ইহঁত আমাৰ সম্পদ এই বন্যপ্ৰাণীসমূহক সুৰক্ষা কৰিবলৈ আজি আমি সকলোৱে প্ৰতিজ্ঞা কৰিছোঁ সেই বেনাৰখনৰ ফালে উঠি লওঁ মানে এইটো চাইডে দিয়া এই বেনাৰবোৰ এইটো চাইডে লাইন হৈ দিয়া
বন্যপ্ৰাণী আমাৰ সম্পদ, বন্যপ্ৰাণী আমাৰ বন্ধু, বন্যপ্ৰাণী হত্যা কৰিব নালাগে। বন্যপ্ৰাণী সুৰক্ষা দিয়ক। গছ পুলি ৰোপণ কৰক। গছ থাকিলেহে মানুহ থাকিব। ভাল